হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। বহুত দিনৰ মূৰত আজি ভিডিঅ'ত মই নিজে ওলাইছোঁ। তো আজি ভিডিঅ'টোত আপোনালোকক মই এটা বিশেষ বস্তু দেখাব লৈছোঁ, আৰু সেই বিশেষ বস্তুটো হৈছে এই তলাটো। আৰু ইয়াতে আমাৰ তুষাৰৰ কিছুমান সম্পত্তি আছে, আৰু সেইখিনি আজি মই ভাঙিম, দেখুৱাম আপোনালোককো। তো দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, আমাৰ এই পইচাৰ তলাটো এতিয়া কাটিবলৈ আৰম্ভ কৰিলোৱে, আৰু এই দেখিছেনে কটাৰেদি কাটি আছে। আৰু ইয়াতে পূৰা 7 মাহমানৰ পইচা মই জমা কৰি ৰাখিছোঁ। প্ৰথমতে এইম আছিল কেৱল 20 টকী পইচা থোৱা। পিছলৈ অৱশ্যে মই 500 টকী, 100 টকী, 50 টকী এইখিনিও ভৰালোঁ। যেনে গোটেই পইচাখিনি উলিয়ালোঁ। কিন্তু প্ৰথমতে গোটেইখিনি যেতিয়া বাকী দিছিলোঁ তেতিয়া চাবলৈ বৰ ধুনীয়া হৈছিলে, কিন্তু মই ভিডিঅ' কৰা নহ'ল। তাৰমানে ভিডিঅ' কৰা মানুহ নাছিলে মোৰ, সেইটো কাৰণে দেখুৱাব নোৱাৰিলোঁ। কিন্তু পিছত মানুহ এজন অহাত মই কৰিব দিলোঁ ভিডিঅ'টো। চাওকচোন, বহুতখিনি পইচা আছে, মানে 500 টকী, 100 টকী আৰু 50 টকী বহুতখিনি আছিলে, কিন্তু দেখুৱাব নোৱাৰিলোঁ। আৰু 20 টকী পইচা দেখিছে, এই এটাৰ ভিতৰত কেৱল 2-3টা সোমাই আছে। তাৰমানে মই জাপি কেইবাটাও জাপি ভৰাইছোঁ, যাতে টেকেলিটোত বেছিকৈ পইচা ধৰে। দেখিছেনে, মেলি এটা এটাকৈ মেলি মানে মই এতিয়া উলিয়াবলগীয়া হৈছে। বহুত পইচা আছে, কিন্তু হিচাপ কৰিলে বেছি নোলায়গৈ, কাৰণ বহুত লাগেতো। সেইটো কাৰণে বৰ বেছি নহয়গৈ, কিন্তু দেখাত বহুত আছে। বহুত ভৰাইছিলোঁ টেকেলিটোত, মানে মই এতিয়া 1 কালাৰ 20 টকী, এতিয়া ৰঙাখিনি নধৰা হোৱাৰ কাৰণেহে কাটি দিলোঁ। এইকেইটা একে কালাৰ, এইটো একে কালাৰ, তিনিটা আছে। জাপি আছোঁ এইটো না নাই সামৰি যাব বস্তুটো চাবা। এইখিনি চিজিল কৰিব নহয়। কি নাম্বাৰ বাৰু, কি নম্বৰ বিচাৰি যাব? এই মানে এই নাম্বাৰটো এনেকৈ ধুনীয়া লাগি দেখিবলৈ নাম্বাৰ। এতিয়া হৈছে গন্তি কৰিবলৈ। আমাৰ ৰিমনে পূৰা চাই আছে, দেখিছে ধুনীয়াকৈ পইচা চাই আছে। তাৰ পইচা সেয়া চাইছা ক'ত ভৰাইছা? কেনে মই জানো মাৰি আছে বাপৰ কথা। মনত ৰাখি থবা, পাহৰি থাকিবা আকৌ পৰিমাণ। পিছত উলিয়া না, পিছত এসোপামান ধৰি থাকিবা। নাই কিমান আছে? 50 আছে, 50টা আছে। আমাৰ ইয়াত 1000 টকা হয় নহয়, 1000। তো গাইছ, আৰু এই গোটেই পইচাখিনি দেখিছেনে, এইখিনি লৈ পেলাই আমি যাম এখন এতিয়া জুৱেলাৰী শ্বপত, যাতে আমাৰ পইচাখিনি এটা ভাল কামত ব্যৱহাৰ হয়। এটা ভাল চিন থকা বস্তু কিনিব বিচাৰিছোঁ আমাৰ তুষাৰৰ কাৰণে, যাতে পইচাখিনি আননেচেচেৰী আমাৰ খৰচ নহয়। তো সদায় কাৰণে মনত থকা এটা বস্তু কিনিম, এইখিনি মই তাৰ কাৰণে জমা কৰিছিলোঁ। তো ব'লক আমি কি কিনো কি কৰোঁ সকলোখিনি দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ৰিমন এইপিনে এইটো নহয় এইপিনে। কোনফালে কোনফালে যোৱা? Gold Palace আহিবা। ল'ৰাৰ কাৰণে হেৰি লাগে, বনাব কালি লাগে নেকি? না দিন আছে। কেতিয়াকে লাগে? খুলিব নে চেণ্টাৰকে চাওঁ? মই কৈছোঁ 18,000 বেছি হ'ব। মই তালে এনেকুৱা এডালকে লওঁ, পিছত তুমি দৰকাৰলৈ বনাই ডাঙৰ কৰি বনাব হয় নহয়। এইডাল যেনিবা লৈ লিয়া, পিছত দি পেলাই এইটো হলমাৰ্ক আছে ন? লৈ যাব পাৰিব হয় নহয়? যেতিয়া মন যায়। অঁ হলমাৰ্ক থকা নহয় জানো গোটেইখিনি?
বোলে এডাল এতিয়া লৈ গ'লোঁ বোলে এবছৰ দুবছৰৰ পিছত বোলে এডাল দি পেলাই ডাঙৰ এডাল আৰু বাকীকেইটা বেছি পইচা দি মূল্য সেইটো দাম দিব অঁ সেইটো পইচাটো দি পেলাই লৈ গ'লোঁ আৰু এইটোতো মূল্যটো কমি নাযায় ন এইটো মূল্য বাঢ়ি থাকিব সোণৰ দাম বাঢ়িলে এইটো দাম বাঢ়িব যিমান যিটো হয় ইদিনে এইটোৱে পাব এতিয়া তুমি কোনটো কথা কৈছিলা এইডাল এইডালত কিমান হ'ব 3 এইটো 24,800 টকা ধুনীয়া হ'ব এতিয়া কিমান মানত পৰিব তাৰ আকৌ এইটো মোৰটো গুচি গৈছে ইমান জোখতে পৰি যাব জোখৰ এইকেইটা একদম জোখত হ'ব এই বাচ্চাৰ কাৰণে বনাই দিছে এইকেইডাল এইডালকে একো লৈ যাম অলপ মিলাই মিলি ধৰিব বেছিকৈ নধৰিব দেই তো গাইছ আমি অৰ্ডাৰ দিলোঁ এযোৰ ইয়েৰিং আৰু চেইন এডাল আমি মাৰ্চৰ ফাৰ্ষ্ট উইকলৈ লৈ যাম আজি অৰ্ডাৰ দি থৈ আহিলোঁ জাষ্ট তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকেও এনেকৈ কিছুমান খুচুৰা পইচা গোটাই পেলাই এনেকৈ কিছুমান মানে চিন থকা বস্তু বনাব পাৰে তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু চেইনডালত পৰিলে আমাৰ 24,800 টকা দেই চেইনডাল সৰুকৈ বনাইছোঁ টুকাৰ কাৰণে 24,800 টকা পৰিলে তো বাই বাই